আৰু এই মুহূৰ্তত আমাৰ হাতলৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ। মৈৰাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড। এই মাত্ৰ মৈৰাবাৰী ৰেলৱে ষ্টেচনৰ ওচৰত অৱস্থিত অৱসৰপ্ৰাপ্ত শিক্ষক খলিল আহমেদৰ ঘৰত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ডটোত কোনো মানুহৰ ক্ষয়ক্ষতি হোৱা নাই যদিও শিক্ষক খলিল আহমেদৰ ঘৰৰ লগতে ঘৰৰ সমগ্ৰ সা সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ গৈছে। ক্ষয়ক্ষতিৰ পৰিমাণ জানিব পৰা নাই যদিও 10 লাখ টকাৰ সা সামগ্ৰী জাহ যোৱাৰ অনুমান কৰা হৈছে। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত লগা অগ্নিকাণ্ডত বৰ্তমান মৈৰাবাৰীৰ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে। চাৰ্কিটৰ ফলত জুই লাগিছিল ঘৰত, এইটো ঘৰত। ইয়াৰ পিছত আপোনাৰ ঘৰত যি বস্তু আছিল যাৱতীয় একো বচাব পৰা নাই। ফায়াৰ ব্ৰিগেডক মাতিছোঁ, ফায়াৰ ব্ৰিগেডে আহি আপোনাৰ জুই নুমাইছে। ঘৰত আপোনাৰ আনুমানিক লাখ টকাৰ নিচিনা বস্তু আপোনাৰ নষ্ট হৈছে, একো বচাব পৰা নাই। কাৰ ঘৰত লাগিছিল? এইটো আপোনাৰ ৰাকিবুৰ ৰহমান খানৰ ঘৰত লাগিছে। তাৰ দেউতাকৰ নাম? তাৰ দেউতাকৰ নাম মৃত খলিলুৰ ৰহমান খান। কিমান টকাৰ বস্তু অনুমানিক নষ্ট হৈছে? আনুমানিক আপোনাৰ লাখ টকাৰ ওপৰতে বস্তু নষ্ট হৈছে, একো বচাব পৰা নাই। কোনো মানুহৰ ক্ষতি হৈছে নেকি? নাই, মানুহৰ ক্ষতি হোৱা নাই। শ্বৰ্ট চাৰ্কিটৰ ফলত আমাৰ সন্দেহ শ্বৰ্ট চাৰ্কিটৰ ফলতে হৈছে চাগে। ঘৰত এতিয়া কোন আছিলে? ঘৰত তেতিয়া কোনো নাছিলে। মানুহ এজনে দৌৰি গৈ পিছত কৈছিলে জুই লাগিছে। তেতিয়া আমি লগে লগে ফায়াৰ ব্ৰিগেডৰ ওচৰত গৈছোঁ, লগে লগে গাড়ী আহিছে, আহি নুমুৱাবলৈ লাগিছে।